হোৱাটছএপ গ্ৰুপ হৈছে সকলো লোকৰ ওচৰলৈ এটা সময়তে একেলগে যোৱাৰ এটা সৰল আৰু দ্ৰুত উপায়। হোৱাটছএপৰ গ্ৰুপত আমি এটা সময়ত 256জন সদস্য যোগ কৰিব পাৰোঁ আৰু একে সময়ত একেটা মেছেজ 256জন লোকলৈ পঠিয়াই দিব পাৰোঁ বা তেওঁলোকলৈ পোৱাই দিব পাৰোঁ। আজি আমি আপোনালোকক জনাম যে আপুনি হোৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ কৰা বাৰ্তাটো বা মেছেজটো কোনে পঢ়িছে বা কোনে পঢ়া নাই এয়া আপুনি কেনেকৈ চাব এই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টো জনাই দিম। গতিকে এয়া জানো হওক। এয়া জানিবলৈ আমি প্ৰথম ষ্টেপটো হ'ব আমাৰ প্ৰথম ষ্টেপ হ'ব প্ৰথমে আপুনি হোৱাটছএপ গ্ৰুপটো খোলক য'ত আপুনি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে। হয়, আপুনি যোনটো গ্ৰুপত মেছেজ প্ৰেৰণ কৰিব বিচাৰে এই গ্ৰুপটো খুলি লওক। হোৱাটছএপত গৈ পিনে এই গ্ৰুপটো আপুনি খুলি আহি লওক। তাৰ পাছতে ছেকেণ্ড ষ্টেপটো হৈছে আপুনি তাৰ এটা বাৰ্তা প্ৰেৰণ কৰক। বাৰ্তাটো প্ৰেৰণ কৰাৰ পিছত আপুনি এই বাৰ্তাটো কেইছেকেণ্ডমানৰ বাবে আপুনি টেপ কৰি থাকিব। আপুনি 1 ছেকেণ্ড নহ'লে 2 ছেকেণ্ড টেপ কৰি থাকিলে হ'ল, অৰ্থাৎ ক্লিক কৰি থাকিলে হ'ল। যেতিয়া আপুনি 1 ছেকেণ্ড বা 2 ছেকেণ্ড ক্লিক কৰি থাকিব আপোনাৰ প্ৰেৰণ কৰা মেছেজটোত, তেতিয়া আপোনাৰ ওপৰত ওলাই আহিব ইনফো আৰু শ্বেয়াৰ বুলি। আপুনি ওপৰত দেখা পাব যে ইনফো আৰু শ্বেয়াৰ বুলি। এতিয়া আপুনি ইয়াত দেখা এই ইনফোটোত ক্লিক কৰিব। ইনফোটোত ক্লিক কৰিলে আপুনি দেখিব যে আপোনাৰ মেছেজটো প্ৰেৰণ কৰা মেছেজটো কোনে কোনে পঢ়িলে বা কোনে কোনে পঢ়া নাই এয়া আপোনাক দেখা পাবলৈ অক্ষম হ'ব। আপুনি একদম এটা ডিছপ্লে দেখা পাব যে আপোনাৰ মেছেজটো বৰ্তমানলৈকে কোনে কোনে পঢ়িলে তাৰ নামবোৰ আপোনাৰ ওলাই আহিব। গতিকে একদম চিম্পল, ঠিক অতি সহজে এনেদৰে আপুনি আপোনাৰ গ্ৰুপত মেছেজ প্ৰেৰণ কৰা এই মেছেজটো আপুনি কোনে কোনে পঢ়িছে বা কোনে কোনে পঢ়া নাই আপুনি ঠিক সময়ে এনেকৈ চাব পাৰিব। গতিকে একেবাৰে সৰল পদ্ধতি। গতিকে আপুনি যদি বিচাৰে ঠিক এনেদৰে আপোনাৰ যিকোনো এটা গ্ৰুপত প্ৰেৰণ কৰা মেছেজটো কোনে কোনে পঢ়িছে বা কোনে কোনে পঢ়া নাই এয়া চাব পাৰিব। গতিকে আজি ভিডিঅ'টো সেইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰিব, পৰামৰ্শ হিচাপে কমেণ্ট কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে এনেকুৱা ধৰণৰ টেকনিকেল আপডেট বা টেকনিকেল ভিডিঅ' পাই থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।